পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হোলী, আপোনালোক সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই আজি হোলী উপলক্ষে বুলি নতুন বিশেষ বস্তু এটা ল'ম আৰু সেই বস্তুটো আপোনালোকক দেখাম আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব নাপাহৰিব। মই বৰ্তমান ওলাই লওঁ। ওলাই বুলি হ'ল আৰু এতিয়া যাবলৈ ৰেডি দিছোঁ। জোতা পিন্ধি লওঁ তাৰপিছত যাওঁ। বলক আপোনালোকে ভিডিঅ'টো চাই থাকিব নাপাহৰিব। এতিয়া গৈ আছোঁ আৰু এইফালে লাহে লাহে যাব লাগে। লেমি স্পীডতে গৈ আছোঁ, মংগে গৈ আছোঁ। অকণমান দূৰ আছে, দূৰ হ'লেও এখন ইউনিভাৰ্চিটি পাৰ আছোঁ। ইউনিভাৰ্চিটিৰ ওপৰতে এখন দলং আছে, দলংখন পাৰ হৈ আৰামত গৈ আছোঁ। এই বহুত দূৰ আৰু কি ক'বা, উপায় নাই। সেইখনতে ইউনিভাৰ্চিটি এৰিয়া। এতিয়া আমি আহি আছোঁ, বেছি দূৰ নাই আৰু অলপমান দূৰ আছে। অলপ চাই থাকক আপোনালোকে, গৈ পাওঁ আৰু বস্তুটো এনেকুৱা ভাল লাগিব। মোৰ নিজে ভাল এটা অনুভৱ হৈছে যে মই এইটো বস্তু ল'ব মানে এক্সাইটমেণ্টটো কেনেকুৱা মানে বহুত ভাল লাগিছে। অলপ এতিয়া মই এটিএমত সোমালোঁ, পূৰা পইচা কেইটামান উলিয়াই লৈ যাব লাগে। তাত দোকান যাব লাগিবতো, আহি পাই গ'লোঁ ফাৰ্ষ্টকে। আকৌ যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু গৈ আছোঁ আৰু দূৰ যে, সেইটো কাৰণে আমাৰ জেগাৰ পৰা আৰু অকণমান দূৰ হয়। সেইটো কাৰণে গৈ আছোঁ আৰু গৈ আমোলাপট্টি চাৰিআলি পামগৈ আৰু বেছি দূৰ নাই আৰু আমোলাপট্টি চাৰিআলিলৈ। কিন্তু আমোলাপট্টি চাৰিআলিতে আকৌ কাষলৈ এইখন যাওঁ, ব্ৰেক মাৰিছে ঘপককৈ আৰু গৈ আছোঁ কি ক'ব, উপায় নাই। দূৰ জেগা গৈ আছোঁ, অভাৰটেক কৰি দিওঁ, ফোনকৈ গুচি যাওঁ। গৈ আমোলাপট্টি চাৰিআলি দেখোঁ। মই সদায় যেতিয়া আহোঁ আমোলাপট্টি চাৰিআলি অকল ৰেড লাইটে থাকে। মই তাতে ব্ৰেক মাৰি দেখাইছোঁ। তলক এতিয়া আমি ডাইৰেক্ট টাউন পাই গ'লোঁ। টাউনৰ ভিতৰত সোমালোঁ। এতিয়া দোকানখন বিচাৰিব লাগে, ক'ত গ'ল দোকানখন। এইটো চবতকৈ মানে বাইকৰ গাড়ী চলাই আহিলে এইটোৱে প্ৰব্লেম হয়, দোকানখন বিচাৰি ফুৰিবলৈ। বাইকখন থাকিলে এইখন পাই। মই বৰ্তমান উপস্থিত হৈ গ'লোঁ আপোনাৰ বিউটি মাৰ্কেটিং। অলপ ভিতৰলৈ আৰম্ভ কৰোঁ আৰু সেয়া হৈছে বিউটি মাৰ্কেটিং আৰু মোবাইল খুলি তাৰ আনবক্সিং কৰিম। তাকে আপোনালোকক দেখা লওঁ ইয়াত আৰু কি ফোন এভেইলেবল আছে, কি নাই আপোনালোকক সকলোকে মই দেখা দিম। অলপমান ভিডিঅ'টো চাই লওক। এইখনেই হৈছে বিডি মাৰ্কেটিং, ডিব্ৰুগড় চহৰতে অৱস্থিত এখন দোকান। আৰু এই দোকানখনৰ এটা কথা ভাল লাগিলে, অ'নাৰজনে মোক 24 আৱাৰ্ছৰ ভিতৰত মোক ফোন অৰ্ডাৰ মতে তেখেতে পোৱাই দিছে। মানে মই কালি অৰ্ডাৰ দিছোঁ, আজি মোক পোৱাই দিছে। আৰু লগতে ষ্টাফসকল বহুতো ভাল আৰু তেখেতে সকলোখিনি ক্ষেত্ৰতে হেল্প কৰি দিছে সকলো। এতিয়া আমাৰ ইয়াত আছে অ'নাৰ, তেখেতৰ বিডি মাৰ্কেটিং। সকলোৱে আহিব আৰু ইয়াত সকলো ধৰণৰ ভেৰাইটিজ ফোন সকলোখিনি আপুনি উপলব্ধ আছে। আৰু নহ'লেও আপোনাৰ মোৰ ফোনটো অৰ্ডাৰ দি হ'লেও তেখেতে অনাই দিছে। আৰু আপোনালোকেও যদি বোলে ইয়াত ফোনটো নাপায়, যোনটো ফোনো নাপায়, সেই ফোনটো অৰ্ডাৰ দি হ'লেও এখেতে আপোনাক সকলোখিনি ফালৰ পৰা সহায় কৰিব। তেখেতৰ দোকানখনৰ বিষয়ে অলপমান আমি গম পাইছোঁ। ইয়াত সকলোখিনি ফোন আৰু এইফালে ঘড়ীলৈকে আছে মই দেখিছোঁ। আৰু তেখেতক দুটামান দুআষাৰ সুধি দিওঁ তেখেতক সকলোখিনি অলপ। আপুনি আপোনাৰ দোকানত কি এভেইলেবল আছে, কি নাই সকলোখিনি জনাই দিব। আমাৰ ষ্ট'ৰত আপুনি মেজৰ যিমান লিডিং ব্ৰেণ্ডছ আছে মোবাইলত, গোটেইখিনি ব্ৰেণ্ডছ আমাৰ ওচৰত এভেইলেবল আছে। বিট, চেমচাং, ওৱান প্লাছ, অ'প', ভিভ', ৰিয়েলমি, MI, এপল। স্মাৰ্ট ৱাচেছ এভেইলেবল আছে। আপুনি স্মাৰ্ট টিভিজ পাই যাব। জেনুইন এচেছৰিজ গোটেইখিনি ব্ৰেণ্ডৰ এভেইলেবল আছে। গোটেইখিনি ব্ৰেণ্ডৰ এভেইলেবল হোৱাৰ লগে আমি ফাইনেন্স ফেচিলিটিও এভেইলেবল আছে আমাৰ ইয়াত। আপুনি কেইবাটাও কোম্পানীৰ ফাইনেন্স এভেইলেবল আছে। ফৰ এক্সাম্পল আপুনি বাজাজ ফাইনেন্স, চেমচাং ফাইনেন্স, HDFC ফাইনেন্স, HDB ফাইনেন্স, IDFC ফাৰ্ষ্ট, কেইবাটাও ফাইনেন্স ফেচিলিটিজ এভেইলেবল আছে। ফাইনেন্সতো মোবাইল ল'ব পৰা যায়। টাইম টু টাইম আমাৰ অফাৰ্ছো থাকে। প্ৰত্যেকটো মডেলৰ বেলেগ নিজৰ অফাৰ্ছ থাকে। সেই অফাৰ্ছো আপুনি এভেইল কৰিব পাৰে। কাৰ্ড ডিছকাউণ্টছো থাকে। আপুনি ক্ৰেডিট কাৰ্ড যদি পে'মেণ্ট কৰে তেতিয়াহ'লে সেইটোতো আপুনি কেশ্ববেক অফাৰ্ছ লাভ কৰিব পাৰে। ধন্যবাদ। আৰু বাজাজ ফাইনেন্সৰ পৰা লৈ সকলোখিনি যদি আপুনি HDFCলৈকে ফাইনেন্স আছে ন, IDFC চব সকলোখিনি বেংকৰ ইয়াৰ ফাইনেন্স আছে। আৰু আপোনালোকে চেমচাঙৰ নিজৰ এটা পাৰ্চনেল খালি চেমচাঙে তাত ফাইনেন্স অকল চেমচাং ফোনৰ ফাইনেন্স হয় চেমচাঙৰ। আৰু সেইটো ফোনৰ আপোনালোকে এতিয়া S23 চিৰিজৰ আহি আছে ফোন আল্ট্ৰা, সেইটো চিৰিজো আপুনি ল'ব পাৰে। আৰু সকলো ধৰণৰ ফোনৰ এতিয়া মই ফোনটো মোৰ নিজৰ আনবক্সিং কৰিলোঁ।
এতিয়া পে'মেণ্টটো কৰি ল'ব লাগে পে'মেণ্টটো দি দিয়া হ'ল আৰু দি দিয়া তেখেতে মোক কেছ মেম' দিব আৰু কেছ মেম' দিয়াৰ পিছত কাম সম্পন্ন হৈ গ'ল মোৰ এতিয়া বহু অপেক্ষাৰ পিছত এইটোৱে ফোন OnePlus 11 5G আপোনালোকৰ ৰিভিউ দিব আৰু এসপ্তাহমানৰ পিছত এসপ্তাহ ইউজ কৰি ইউজ কৰাৰ পিছত মই এইটো সকলোখিনি ৰিভিউ মই দিম আৰু আপোনালোকে যদি ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে যদি আপুনি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব চেনেলটো